এটা বিস্ফোৰক খবৰ লৈ আহিছোঁ নিউজ মেগনেট এনিৰ দৰ্শকৰ বাবে। বিশ্বৰ ক্ৰিকেট জগতত লাগিছে হাহাকাৰ। ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে শ্ৰীলংকাৰ ক্ৰিকেট তাৰকাক। ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হ'ল বিখ্যাত তাৰকাগৰাকী। স্তম্ভিত বিশ্বৰ খেল জগত। বিশ্বজুৰি বিস্ফোৰণ ঘটোৱা এই খবৰ শ্ৰীলংকাৰ ক্ৰিকেট তাৰকাগৰাকী হৈছে দানুস্কা গুণতিলকা। অষ্ট্ৰেলিয়াৰ ভ্ৰমণত থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দানুস্কা গুণতিলকাক। চলিত টি20 খেলৰ বাবে অষ্ট্ৰেলিয়াত আছিল তাৰকা বেটছমেনগৰাকী। খেলত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তাৰকাগৰাকীয়ে খেলত অংশগ্ৰহণ কৰিব পৰা নাছিল যদিও দলটোৰ লগত আছিল। 2 নৱেম্বৰৰ সন্ধিয়া ঘটিছিল এই ঘটনা। 2 নৱেম্বৰত এই মহিলাগৰাকীক লগ কৰিছিল তাৰকাগৰাকীয়ে। ইয়াৰ পিছতে 29 বছৰীয়া এই মহিলাগৰাকীয়ে তাৰকাগৰাকীয়ে যৌন আতিশয্য চলোৱাৰ অভিযোগ দিয়ে আৰক্ষীক। 3 নৱেম্বৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে তাৰকাগৰাকীৰ জামিন আবেদন নাকচ কৰিছে ছিডনী আদালতে। এতিয়া এই বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ বাবে ই এক অপ্ৰত্যাশিত আঘাত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ মেগনেট এনি।